নমস্কাৰ, নতুন ভিডিঅ'টোলৈ মই স্বাগতম জনালোঁ। মই এতিয়া গা পা ধুই পূজা কৰি অলপমান মই বাহিৰলৈ যাব ওলাইছোঁ। আপোনালোকক নতুন কিছুমান বস্তু মই এতিয়া দেখুৱাম। বাহিৰৰ ইমান ধুনীয়া পৰিৱেশ দেখিয়ে বৰ ভাল লাগি যায়। মই বাহিৰৰ পৰা ঘূৰি আহি মই ইমান ভাগৰ লাগিল, মই অলপ টোপনি মাৰিলোঁ। টোপনি মাৰি সাৰ পাই চাওঁ যে বৰষুণ দিলে আৰু বেলেগ গধূলি হৈ গ'ল। মই ভাবিছিলোঁ আৰু কিছু ভিডিঅ' দেখাম, তাতে বৰষুণে দিয়ে আছে, যাবই নোৱাৰিলোঁ। এই নাৰিকল ৰুকি আছোঁ মই, পিঠা বনাব লাগিব। অলপ ঘূৰি নাস্তা নাই চাহৰ, এই নাস্তা বনাব লাগে, পিঠা খাব লাগে। গাঁৱলীয়া পিঠাগিলা বনাই খাই ভাল লাগে। আমি নাস্তা বেছি ব্যৱহাৰ নকৰোঁ, বেলেগ বাহিৰা নাস্তা পিঠা খাওঁ, খলা চাপৰি পিঠা খাওঁ, তিল পিঠা খাওঁ, এইবিলাক চাহেদি পিঠা খাওঁ আৰু বেলেগ বেলেগ। এই আমাৰ আটা মাৰি আছে, এই আটাইদি নাৰিকল দি পিঠা বনাব। এতিয়া পিঠা সাজিব লাহে লাহে, তাৰপৰা পুৰিব, পুৰি নাস্তা কৰিব লাগিব চাহৰ লগত। এই আমি পিঠা বনোৱা আৰম্ভ কৰি আছোঁ। এই পিঠা মই দলি আছোঁ, আটা দলি আছোঁ, আৰু আমাৰ এই পিঠা সজাই আছে ধুনীয়াকৈ, নাৰিকল ভৰাই দি আছে। এতিয়া আমি দুজনে লগ লাগি আকৌ পিঠা পুৰিম, আপোনালোকে চাই থাকক। মই এই কেইখনমান পিঠা বনাব ধৰিছোঁ। ৱাইফে অকলে অকলে মোৰ মণি কেনেকৈ বনাব অকলে অকলে, ভাগৰ লাগি যায় এই পিঠা। সেইকাৰণে অলপ মই মণিক সহায় কৰি দি আছোঁ। মোৰ ৱাইফ তাৰমানে মণি মানে ৱাইফ, সেইটো সহায় কৰি দি আছোঁ। নহ'লে বহুতো কষ্ট হয় অকলে অকলে পিঠা বনাই। সেইকাৰণে মই কিছু বনাই দিওঁ পিঠাটো। মোৰ ল'ৰা ছোৱালী আহিছে কলেজৰ পৰা, এতিয়া সিহঁতকো খুৱাব লাগিব বনাই, সেইটো অলপ সহায় কৰি দিওঁ। এনেকৈ মই সহায় কৰি কৰি দুয়োজনে মিলাই পেলাই পিঠা বনাওঁ, লাড়ু বনাওঁ, বহুতো পিঠা বনালোঁ। এখন খাই চাওঁ টেষ্ট কৰি, কেনেকুৱা মিঠাই হৈছে নে কি, কেনেকুৱা লাগিছে অলপ খাই চাওঁ টেষ্ট কৰি। বৰ সুন্দৰ হৈছে, মিঠাও বঢ়িয়া হৈছে, নাৰিকলো হৈছে বঢ়িয়া। আপোনালোকে যদি খাব মন কৰে আহিব পাৰে মোৰ ঘৰত, ফোন কৰি আহিব। খাব মন লাগিলে মই খুৱাই ভাল লাগে মোৰ মানুহক, আপোনালোকে ফোন কৰি আহিব। আপোনাক যদি ভাল লাগে আপোনালোকে হেৰি কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক দিব।